হাই গাইছ আজি প্ৰথম মানে পাটৰ যিটো এই যে মুঠুৱা পকুৱা এইটো প্ৰথম পকুৱালো এইজন এজন জিজু হয় বহুত পাৰে হাই গাইছ এই কিবা এটা কৰি আছিলো পাট খেতি কৰিছো পাট খেতি ঐ ভাইছা কেনেকৈ কৰিব লাগে এইটো ঐ এইফালে চা কেনেকৈ কৰিব লাগে আগালৈ নিব লাগে বুজিছে না হৈছে ভালদৰে মজৰাবি দে হৈছে নে নাই দেখুৱাই দিয়া দেখুৱাই দিয়া আমাৰটো দেখিলো মই এটা ল তুমি এটা ল আমাৰটো দেখিলো কেনেকৈ লৈ ইফালে চা ইফালে নোৱাৰিলেতো শিকিব লাগিব নহয় ইমান শক্তি দিব লাগে দুপৰীয়া ভাতে খোৱা নাই ওচৰতে নোৱাৰো এটা দিছা আৰু এটা দিলে হ'ল নেকি কেনেকুৱা হৈ গ'ল পাইছো আৰু কিবা লাগিব নহয় কিছু হৈছো যেতিয়া কিছু কামটো কৰিবই লাগিব হাই গাইছ পাৰিছো হৈছে না বর্তমান পাটার দাম নাই না অত নষ্ট হয়ে যাবে দাম নাই 1200 করে গেছে বলে বছর বিক্রি করিছো 500 টাকা মন আর এই বছর হল মাত্র 1200 টাকা 1/2% দাম নাই ধরে বাঁধি লাভ নাই পাইছো দে দিনত কিমান বজা ধুব পাৰে পাটা কিমান পাটা ধুবৰ পাৰো মই কম হলো 30 পূজা ইমান ইমান আঙ্গি বাঙ্গি ইমান মান্দালি দোষ হয় নেকি বাপ্পাও ডেঞ্জাৰ বে সঁচাকে বহুত ডেঞ্জাৰ তুমি আৰু এজন আছে সুধিছ কিমান পাৰে তুমি মাছ মাৰিব জানা হয় তুমি কিমান বুজা ধুব পাৰা দিনত কিমান তিনত ঐ কিবা চাই আছে মানুহ চাই আছে কিমান 30টা নে 20টা কিমান পাৰে কোৱা তিনত শূন্য দিলে হল শূন্য হয় নেকি 30টা এইবিলাক ডেঞ্জাৰ গোটেই দিন যদি কোৰ মাৰিবলৈ দিয়ে কোৰ মাৰিয়ে থাকিব তথাপি নাহুচাই ডেঞ্জাৰ আগৰ মানুহ নহয় ঐ আৰু এটা কথা তই আহিছে বিয়াৰ ঘৰত আহি কি কাম কৰিব লাগে বিয়াৰ ঘৰত কাম কৰিলে বিয়াৰ একদম কি অৱসৰ নাই নহয় অৱসৰ নাই সেইকাৰণে কৰি আছো নহলে বিয়েটো নহলে মৰম কৰি ময়ো ধৰিছো মৰিব নিচিনা হৈছে নেকি তো নামৰে ডেঞ্জাৰ হয় ডেঞ্জাৰ বিয়াটোক মই মৰম কৰিছো নহয় মৰম কৰিছা বঢ়িয়া দে এনেকুৱা বিয়াই লাগে মোৰ বাৰু এনেকুৱা বিয়াই আহেনে নাই আহিব পিছত আহিব হয় নেকি বিয়াই পাতা দে বিয়াই আৰু ক'ৰ পৰা আহিব হয় না আহিব লাহে কৰি আহিব আপি চাব লাগে বিয়া পাতিব লাগে ভালছে এটা আপি চাবাচোন হ'ব এই পাত বিক্ৰী কৰি কিনে বিয়া পাতিবি ভাল আচ্ছা হ'ব বিয়া পাতিব লাগিব ভাল আপি আছে না হ'ব ক'ৰ আপি আনি দিবা এই পাটগাঁৱৰ পৰা আনি দিম পাটগাঁও না সব বড় মানুহতো আদিবাসী আনি দিম আদিবাসী কলা নেকি ঐ আদিবাসী কলা নহয় কলা হলেতো বগাও আছে এই বগা লাগিব দেই আজিকালি বগা নহলে নচলে গাড়ী চাড়ী দিব না নাই সুস্থিৰবাৰীৰ পৰা দিব খাটাও দিব গাড়ী দিব সব কিছু দিব হয় নেকি তেনেহ'লে আৰু টেনচন নাই